লামডিঙত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। একে নিশাতে চোৰে কেইবাখনো ব্যৱসায় প্ৰতিষ্ঠানত চাফাই অভিযান চলোৱাৰ ঘটনা পোহৰলৈ অহাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। নিশা লামডিং বজাৰ আৰু আপাৰ বাবুপত্ৰীৰ 5খন দোকানত চোৰে লুটপাট চলোৱাৰ ঘটনাটো বুধবাৰে দোকান খোলাৰ পিছত পোহৰলৈ অহাত হতভম্ব হৈ পৰে ব্যৱসায়ীসকল। চোৰে গেলামাল দোকান, জুৱেলাৰী, ষ্টেচনাৰী আদি দোকানৰ পৰা নগদ ধন আৰু সা সামগ্ৰী লুট কৰি লৈ যায়। ইপিনে লামডিঙত ত্ৰাসৰ সৃষ্টি কৰা চোৰৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰে ব্যৱস্থা লোৱাৰ ৰাইজে জনাইছে দাবী। চুৰ হৈছে আৰু 4 দিন আগতে চিলড্ৰেন পাৰ্কত এটা জুৱেলাৰী দোকান চুৰ হৈছে। খালি টোটেল কালি 4টা নহয় 5টা দোকান লামডিঙত চুৰ হৈছে। প্ৰশাসন একো ব্যৱস্থা লোৱা নাই। মই প্ৰশাসনৰ ওচৰত আমি মানে কঠোৰভাৱে আমি মানে দৃঢ়ভাৱে আমি দাবী জনাই আছোঁ যে এসপ্তাহৰ ভিতৰত চোৰটো ধৰিব লাগিব। যদি এসপ্তাহৰ ভিতৰত যদি চোৰ নধৰে তেনেহ'লে আমি আমাৰ সংস্থাৰ পৰা বৃহৎ এটা আন্দোলন আমি গঢ়ি তুলিম। MD জুৱেলাৰী নামৰ এটা দোকানত চুৰি হৈছে। কেইবাদিন আগতে চিলড্ৰেন পাৰ্কত ৰাস্তা জুৱেলাৰী নামৰ এটা দোকানত চুৰি হৈছে। তাৰ আগতে ক্ৰচিং গেটত চুৰি হৈছে। তাৰ আগত নিউ কলনীত চুৰি হৈছে। লামডিঙত কিছুমান দিন ধৰি সদায় চুৰি হৈ আছে। আমাৰ প্ৰশাসনক অনুৰোধ, আপোনালোকে কাইণ্ডলি এটা ব্যৱস্থা কৰক, চোৰবিলাকক ধৰক, শাস্তি দিয়ক, নহ'লে মানুহৰ ভিতৰতো ভয় সোমাই গৈছে। ব্যুৰ ৰিপৰ্ট, টাইম নিউজ।